পাতছাতবোৰ কৰি থাকে আৰু আমাৰ এজন এই মাকজনীয়ে ঘৰ সাৰিছোঁ ঘৰ চোতাল সাৰি আছোঁ তাই এতিয়ালৈকে উঠা নাই বেলি দুপৰ হ'লহি ক'তনো উঠিব ৰাতি দুপৰলৈকে মোবাইলটো টিপি থাকিব এতিয়া মাকে এইবোৰ কৰি কৰি থাক ঘৰত গাভৰু ছোৱালী এজনী থাকোঁতে মই কৰি থাকিবলগীয়া আছে ঐ তই উঠিছনে নাই উঠিছনে মই যাম হা উঠিছ নাই নে মই এতিয়া তোৰ ঘৰত পানী ঢালিমগৈ শুনিছনে উঠ দেই নহ'লে কিন্তু খোৱাতে মাৰ খাবিগে এতিয়া অ' মা সদায়নো ৰাতিপুৱাই কিমান একেখিনি কথাকে কৈ কৈ গালি পাৰি থাকা অ' আমনি লাগিছেগৈ আৰু দেই একেখিনি কথাকে শুনি শুনি মোৰ আহিলি এই ৰাতিপুৱাই ফোনটো হাততে লৈ আৰে সোমাই নাযাওঁ কেলে সেইটোত কিনো আছে অ' এনে ৰাতিপুৱা চৰাই চিৰিকটিও হৰিনামে ভাগ গায় আৰু তহঁতৰ সেইবোৰ নায়ে হাতত ফোনটো লৈ উঠি আহিছে তাই ব্ৰাছডালে ফোনটোৱে লৈ মাক আছে নহয় চব কৰি দিবলৈ ঐ যাচোন যা দীপালীহঁতৰ ছোৱালীজনীক চাইগেচোন যা এতিয়া চাগে উঠি কত কিখিনি কাম কৰি মাকক সহায় কৰি আছে আৰু আমাৰজনী ফোনটো লৈ ওলাই আহিছে ই মোক আনৰ লগত তুলনা নকৰিবা দেই মই কিন্তু আনৰ নিচিনা নহয় মই আৰু পিকনিকটো ওলাইছে কাৰণহে ফোনটো হাতত লৈ আছোঁ আৰু লগৰ চব যাব মই কি নাযাম নেকি চবেই যাম বুলি কৈছে গ্ৰুপত চবেই মেছেজ কৰিছে মই একো কোৱা নাই নহ'ব এইবাৰ মই যামেই মোক দিব লাগিব মই সেইবোৰ নাজানো মূৰলৈ যা হা ঠেং ভাঙিম তোৰ সেইবিলাক কথা মোৰ আগত দিয়া নাথাকিবি ঠেং ভাঙি থৈ দিম খুৱাই থৈ দিম এই লগৰ চব ওলাইছে অ' মই অকলে নাযাওঁ নহয় এহেতকাল ওলাইছে কাৰণেহে এইবাৰ যাম কৈছোঁ আৰু মইচোন আগতে যোৱাই নাই ক'তো দিবাচোন দেই মই সেইবিলাক নাজানো বাপেৰক সুধিবি যদি পঠিয়াই যাবি মই নাজানো মোৰ জীৱন গম পাইছে মোৰ জীৱন মোৰ নীতি নিয়ম বুলি ভাবিছে নেকি মায়ে যিটো কয় সেইটোৱে হ'ব যাওঁ কিবা কেইটামান কৰি মনটো ভাল লগাই দিওঁ ৰচোন মোৰ ফাইনেল হোৱা নাই দেই মই মাক কৈছোঁহে মায়ে আকৌ পাপাক সুধিবলৈ কৈছে নহয় তহঁতি হ'লেও চিন্তা নকৰিবিচোন তেজপাতখিনিয়ে নিমখৰ পেকেটকেইটাই মই লৈ যাম অঁ আৰু সেইটোক নল'বি দেই একদম ভাল নাপাওঁ মই কেনেকৈ চাই থাকে বাৰু মই বেছি দূৰলৈও নল'বিচোন মায়ে নিদিব নহয় নহ'লে বাৰু হ'ব ৰ মই হিচাপখিনি কৰি ল'ম তেজপাতৰ চিন্তা নকৰিবি আকৌ দেই মই নিমেই অঁ ঠিক আছে হ'ব ৰ মই হিচাপ কৰি চাই লওঁ হ'ব দে পিকনিকটো এনেও কেঞ্চেল হ'বই এহেঁতক বাপেকে মই টাৱাঙলৈ যাম বুলিয়ে কৈ দিম ৰ দীপাই ফোন কৰিছেচোন ৰ তাইকে ক'ম দীপাই কচোন এয়া তাকেহে গ্ৰুপখিনিত দেখি আছোঁ পিকনিকলৈ যাম বুলি ওলাই আছে তই যাবি নেকি মই নিজেহে ভাবিছোঁ জান টাৱাঙলৈহে যাওঁ নেকি আমাৰ মাও যাব লগত টাৱাং যাম মাও যাব আমাৰ ৰচোন বাৰু মই তোক অকণমান পাছত ফোন কৰিছোঁ দেই এই ৰ কি হ'ল ক'ত যাৱ তই আৰু ফোন যাব মাৰ যাব তোক মই চাই আছোঁ কেইদিনমানৰ পৰা বাপেৰৰ হতুৱাই যদি তোক মই পিটন খুৱাব নোৱাৰোঁ চাই থাক তই আৰু পঢ়া শুনা বেলেগ কাম নাই যদি আহচোন মোক এইকেইটাকে কাটি দেহি মই ভাতকেইটা বনাওঁ অকণমান মোৰ সহায় হ'ব মই নোৱাৰোঁ দেই তুমি নিজে কৰা কি আৰে মোৰ কথাটো কথা বুলি গুৰুত্ব নিদিলে চোৱা খাবিগে ৰ আগলৈ ঘৰলৈ গৈ ভাত কিনো আছে নহয় এই মোবাইলটোত একদম সোমাই যাবগৈ আৰু দিনটো অকল এইটোতে লাগি থাকিব সিহঁতি পাব নহয় আগলৈ ঘৰত গৈ তেতিয়া গম পাবি ৰ মাৰে কি কৈ আছিলে পিকনিক খাবলৈ মন আছে যদি সেই পিছফালেকে খাবিগেচোন তাতনো কিহৰ অভাৱ পানী চানী ধুনীয়া সুবিধা আছে ঘৰৰ পৰা কিবা কিবি কেইটামান লৈ যাবি আৰু খাবিগে এহেঁতকেইটাকো কবি একেলগে খাবি এসাঁজ একেলগে তাত আপত্তি কৰিবলগীয়া নাই নহয় পিকনিকৰ নামত তহঁতি দূৰলৈ যাব নালাগে দেই এইবোৰ গাড়ী চাড়ী লৈ যিহে উৎপাত টিভিত দেখিছোঁ নহয় চবেইচোন তেনেকৈয়ে খাই থাকে পিকনিক মোকনো কিয় যাবলৈ নিদিয়া তহঁতৰ দিন আমিও পাৰ হৈ আহিছোঁ আমি কিন্তু তেনেকুৱা নাছিলোঁ দেই ৰূপালী দীপালীহঁত মিলি আমি এপোৱা চাউল তুলি টকা 10টা তুলি কিবা কিবি কিনি একেলগে খাইছিলোঁ নাচিছিলোঁ আমিও ফূৰ্তি কৰিছিলোঁ কিন্তু তহঁতৰ দৰে এনেকৈ মাক বাপেকক
আমনি কৰি থকা নাছিলোঁ পিকনিকৰ নামত এপুৱা এপুৱা চাউল তুলি খাইছিলোঁ আমি জাননে তেনেকৈ আমাৰ কিমান ধুনীয়া দিন আছিলে আৰু তোমালোকৰ দিন আমাৰ দিন এতিয়া নিমিলে নহয় কিবা কাৰণো মন নাযায় নিজৰ ল'ৰাটোক আৰু ছোৱালীজনীক সিহঁতে বিচৰা ধৰণে দিবলৈ কিন্তু দেখিছোঁ নহয় টিভিত যিহে গাড়ী চলায় আৰে পিকনিক খাবলৈ গৈছে যা ইমান উৎপাত কিহৰ ঘটনাবোৰ দেখিলে তহঁতক যাবলৈ দিবলৈ ভয়ে লাগে আই তোক গালি পাৰোঁ হয় কিন্তু বহুত কষ্টৰে ডাঙৰ কৰিছোঁ নহয় মই সেইকাৰণে আনৰ লগত এৰি দিবলৈ ভয় কৰোঁ বুজিছ নহ'লে যোৱাত আপত্তি নাই সেইকাৰণে কৈছোঁ ওচৰতে থাকচোন ওচৰতে ফূৰ্তি কৰ আমিও কৰিম একেলগে তাতনো কি বেয়া হ'ল তাৰ মানে সাৱধানে গ'লে তুমি যাবলৈ দিবা ন সেইটো এতিয়া মই ক'ব নোৱাৰিম নহয় বাপেৰক সুধিবি আকৌ বাপে সৰু বিষয়বস্তু এটালৈ আপোনালোকলৈ আজি ভিডিঅ'টো দিলোঁ দেখিছে পিকনিক এতিয়াতো বনভোজৰ বতৰ হয় ন সকলো ওলাই গৈছে আৰু পিকনিকৰ প্লেনিংটো সকলোৱে কৰে কিন্তু সম্ভৱ হৈ নুঠেগৈ আৰু শেষত গৈ যোৱাটো নহয়গৈ আচলতে মোৰ কোনো প্লেনিং নাই বাৰু কাৰণ মই আজিলৈকে পিকনিকত বুলি দূৰলৈ গৈও পোৱা নাই আৰু যাব বিচৰাও নাই যি হয় সেয়া ঘৰতে মা পাপাৰ লগতে কৰোঁ যাব নিবিচাৰোঁ কিন্তু কৰক ফূৰ্তি আনন্দ ফূৰ্তি কৰাত বাধা নাই কিন্তু আপোনালোকে চাব নিজৰ জীৱনটোৰ কথা সদায় আগত ভাবিব কাৰণ কিছুমানক দেখোঁ ইমানেই হুলস্থুল কৰে আৰু ইমান স্পীডত গাড়ী চলায় দেখি আছোঁ আমি প্ৰতি বছৰে দেখোঁ নানান ধৰণৰ দুৰ্ঘটনা পতিত হয় তেওঁলোক গৈ মেলি সেইকাৰণে সদায় সাৱধান হ'ব লাগে আৰু বনভোজকাৰীসকলেও এটা কথা সদায় লক্ষ্য কৰিব লাগে যিহেতু বনভোজস্থলী দাঁতি কাষৰীয়া অঞ্চলত বহুত চৰাই চিৰিকটি জীৱ জন্তু থাকে তেওঁলোক যাতে তেওঁলোকৰ আনন্দ উৎসাহত যাতে সেইবিলাক বস্তুৱে অশান্তি নাপায় তেওঁলোকো যাতে শান্তিত থাকিব পাৰে সেইটোলৈ আপোনালোকে লক্ষ্য ৰাখিব আৰু আনন্দটো এয়া নহয় যে কাৰোবাক চিঞৰ-বাখৰ কৰি অশান্তি দিব কাৰণ বহুত মানুহ যায় বহুত বনভোজকাৰী যায় ন সেইবিলাক জেগালৈ কিছুমান ইমান দিনৰ পাছত বিৰতিৰ পিছত তেওঁলোকে ঘৰৰ পৰিয়াল লৈ পিনি অকণমান মনটো ভাল লাগিবৰ কাৰণে ওলাই যায় প্ৰকৃতিৰ মাজত নিজকে এৰি দিবলৈ যায় তাৰ মাজত যদি আপোনাৰ হুলস্থুলে তেওঁক অশান্তি দিয়ে তেওঁতো ভাল নালাগিব গতিকে আপোনালোকে সদায় আনৰ কথা চিন্তা কৰিব যাতে আপোনাৰ কাৰণে আন 10জনৰ কোনো অসুবিধা নহয় তাৰ বাহিৰে আপোনালোকে সকলো ফূৰ্তি কৰক সকলো সদায় ধুনীয়াকৈ থাকক হাঁহি ফূৰ্তি কৰক ভাল লাগিব আৰু আপোনালোকেও বনভোজৰ পৰিকল্পনাখিনি সফল হওক তাকে বিচাৰোঁ আৰু ফূৰ্তি কৰক আনন্দ কৰক নতুন বছৰতে আপোনালোকৰ মনলৈও সুখ আনন্দ কঢ়িয়াই আনক তাকে বিচাৰিলোঁ তাকে কামনা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ নমস্কাৰ ৰ'বচোন ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক এটা কৰি যাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব দেই নাপাহৰিব নমস্কাৰ